Hello guys, welcome back to my YouTube channel. So guys, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোকৰ সকলোৱে ভাল। আজি guys finally মানে মই কামলৈ গৈ আছো। কাম মানে আৰু আপোনাৰ গাঁৱতে চলি আছে আমাৰ পানী টেংকিৰ কাম আৰু যেহেতু পানী টেংকিৰ যেটো আসনি নতুনকৈ আপোনালোকে পাইছে আমাৰ অসমত আৰু সেই কামটোকে আৰু ফাইনালি মানে আজি পাইপলাইন আৰু পাইপ পুটি মাৰি আপোনালোকক ব্লকটো সম্পূৰ্ণকৈ দেখাই থাকিম অলপ স্কিপ নকৰাকৈ আপোনালোকে ব্লকটো চাই যাব তো গাইস ফাইনালি মানে আমি কাম লাগিবলৈ স্টার্ট কৰিছো চকচোন এয়া মানে আমাৰ বটা দাইটি সকলে কাম লগাই স্টার্ট কৰিছে আৰু মোৰ লগৰীয়া বিলাকো কাম লাগি আছে বাৰু এয়া ট্ৰেক্টৰে খনা হয় মাটি আৰু আমি এনেকৈ পুটি যাব লাগিব আপোনাৰ পাইপ বিলাক এয়া চকচোন পাইপ বিলাক এনেকৈ পুটি যাব লাগিব কাৰণ মানে বিহুলৈ আৰু বেছি দিন নাই আৰু মই একদিন মানে একেবাৰে কামত ব্যস্ত হৈ আছো আৰু ৰিলছো দিব পৰা নাই আপোনালোকক আৰু শৰ্ট ভিডিও আপোনাৰ ব্লগ ভিডিও একোৱে দিব পৰা নাই কাৰণ মানে কামত ব্যস্ত হৈ আছো ন হেবাবে দিব পৰা নাই আৰু ব্লগটো বেছি দীঘল নকৰো আজিলৈ ইমানে তো বাই বাই টাটা অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজত আকৌ লগ পাম